কৈ বেদনা লাগে নে ঐ জাননী, জীৱনত শান্তি নহবই কি জানি। ফুল মৰহিলে সুবাস থাকি যাব, অন্তৰৰ বেদনাই কন্দুৱাই এৰিব। তাইলা কি কেনে টেনচন হল? কি গান মাৰিছা দেখো? ঐ ভাই বৰ টেনচনৰ গান মাৰছি নামৰে ফেলে কি কৰবি 4বাৰ ইণ্টাৰভিউ দিলো, লিষ্টত নামে অহা নাই। কত টেনচনত পৰি আছো, দেখছা নাই নদীৰ পাৰত বহি এইগিলাখানে কৰিব লাগিব। আৰু কি কৰবি অলপ দুখ দে ভাই, কি কৰবি আৰু উপায় নাই দে। আৰু একবাৰ দিছোন, কিজানি ভাগ্যৰ ৰেখাডাল এইবাৰ চিধা হয়ে দে। ভাই তহঁতৰে কথা শুনো দে, এইবাৰ দেও দে। আৰু এইবাৰ বয়সো নাই, আৰু এইবাৰ যি হয় আৰু এইবাৰ নহলি আৰু এই গলদীঘলা চকত পাণ তামোলৰ দোকান হলেও দিবি দে, এমজৰ দোকানো আগে দি। সেইকাৰণেতো আমাৰ অসমীয়াৰ উন্নতি নাই, পনে ঠাট্টা কৰা। মানুহক ইমান ঠাট্টা কৰিব নালাগে, প্ৰশংসা কৰিব লাগে, উৎসাহ দিব লাগে। সি চাকৰি নাপলা, বিজনেছ হলেও কৰা, কি লাজ আছে তাতে? হয়ো ভাই, মোৰো বয়স হৈ আহিল এতিয়া, তহঁতৰ নহলি উপায় নাই দে। আৰু ময়ো ট্ৰাই কৰি চাওঁ একবাৰ। কালিৰ পৰা নদী পাৰক দাৰবে হলেও যাম আৰু এতিয়া ফিল্ডত। ভাই জয় যে আৰু এতিয়া আৰু মুখ চুপতি মাৰি থাকিলে কি হ'ব? ঘৰত যাওঁ গা চা ধুই দিবাৰ হৈছে, ভাত খাবার হৈ থাকিব মাই। যো হয়ো তো 3টা বাজিলে। মাই ক'ত আছা? ভাত হল না? কলো ভাত হৈছিৰা। মাই কালিৰ পৰা মই দাৰবা লাগব, পুৱা সোনকালে যোগে দিবি। কি তই দাৰবি? তই পুৱাই উঠাতে 10টা বাজে, কেইটাই দাৰবি তই? কি কোৱা মাই, তই নিজৰ চলটোকো এনেকে কোৱা? কিজানি পাৰোৱে, অলপ উৎসাহ দিব লাগে চলিক। দেছো দে, জগাম দে, কালি কিমান সোনকালে উঠা পাৰা। কলো কি কৰি আছা ভাই? কোনিয়ে ভাই? ভিতৰে মাৰ লগত কিবা কথা পাতি আছো, দৰকাৰী কথা। তাইলে দেখো মই বেলেগ বুলি ভাবছিলো। দে বহ। কিহৰ আলোচনা কৰি আছা মায়ে ভূতে? কিবা শুনবা পাৰিম নে আমিও? বোলে কালিৰ পৰা দাৰবে উঠো পুৱাই সোনকালে, আমাৰ একো জগাবা আহিবি। ইটো উঠাত 10টাই বাজে। দাউৰি ফেলে এনে সময় নষ্ট কৰি কি লাভ আমাৰে হোৱা নাই। তহঁতৰতো আৰু বয়স নাই, মই হলেও একবাৰ ট্ৰাই কৰি চাওঁ দে, কিজানি বজে। এইবাৰ আমি দি ফেলে চাওঁ দে, লাষ্ট আৰু আমাৰ বয়সো নাই। এইবাৰ নহলি আৰু এই কিবা চব্জিৰ দোকান দি ফেলে বিয়া খানৰ মাথাই মাৰিব লাগিব, নহলিতো আৰু বেকাৰ চলিৰ তাতে আপিও নেদে। ভাই ঠিকে কৈছা, কি কৰবি আৰু এইবাৰ নহলি আৰু বেলেগ ব্যৱস্থা কৰিব লাগিব দে, এনেকেতো আৰু বহি থাকি লাভ নাই।